নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম মোৰ নতুন এটা অন্য ভিডিঅ'লৈ। আজি মই অসম আৰক্ষীৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ। আপোনালোকে ভালদৰে চাই যাব। এই প্ৰশ্নকেইটা অসম আৰক্ষীৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন। আপোনালোকে চাই যাব। আৰু মোৰ চেনেলত যিসকলে নতুনকৈ আহিছে সকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। 1 নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰথমটো পাৰমাণৱিক শক্তি উৎপাদন কেন্দ্ৰটো ক'ত স্থাপন কৰা হৈছিল? উত্তৰ এ নৌৰাৰা উত্তৰ প্ৰদেশ, বি তাৰাপুৰ মহাৰাষ্ট্ৰ, চি কলপকম তামিলনাডু, ডি কক্ৰাপাৰ গুজৰাট। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বি তামুলপুৰ মহাৰাষ্ট্ৰ। ভাৰতৰ প্ৰথমটো পাৰমাণৱিক শক্তি উৎপাদন কেন্দ্ৰটো তাৰাপুৰ মহাৰাষ্ট্ৰত স্থাপন কৰা হৈছিল। আৰু তাৰাপুৰ মহাৰাষ্ট্ৰ পাৰমাণৱিক শক্তিটো 1969 চনৰ 28 অক্টোবৰ তাৰিখে আৰম্ভ কৰা হৈছিল অৰ্থাৎ স্থাপন কৰা হৈছিল। নেক্সট প্ৰশ্ন 2 নম্বৰ, আগ্ৰা কোনখন নদীৰ পাৰত অৱস্থিত? অপশ্যন এ গংগা, বি আলাকানন্দা, চি যমুনা, ডি ভাগীৰথী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল চি যমুনা। আগ্ৰা চহৰখন উত্তৰ পাৰৰ যমুনা নদীৰ পাৰত অৱস্থিত। বন্ধুসকল, তাজমহল এই আগ্ৰা চহৰখনতে অৱস্থিত। নেক্সট প্ৰশ্ন, মহাত্মা গান্ধীয়ে ক'ৰ পৰা লোণ সত্যাগ্ৰহৰ আৰম্ভ কৰিছিল? অপশ্যন দিয়া আছে এ দাণ্ডি, বি সবৰমতী, চি সেৱাগ্ৰাম, ডি পৱনাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বি সবৰমতী। দাণ্ডি মাৰ্চ বা লোণ সত্যাগ্ৰহৰ মহাত্মা গান্ধীয়ে 1930 চনৰ 12 মাৰ্চৰ সবৰমতী আৰম্ভ কৰিছিল। নেক্সট প্ৰশ্ন, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মুছলমান সভাপতি কোন আছিল? অপশ্যন দিয়া আছে এ আব্দুল কালাম আজাদ, বি ৰফি আহমেদ কিৱাৰ, চি বদৰুদ্দিন তাজবী, ডি হাকিম আজমল খান। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল চি বদৰুদ্দিন তাজবী। ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম মুছলমান সভাপতি আছিল বদৰুদ্দিন তাজবী। বন্ধুসকল, তেওঁ মাদ্ৰাছত 1887 চনত অনুষ্ঠিত তৃতীয়খন ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতিত্ব কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে বুলন্দ দৰৱাজা কোনে নিৰ্মাণ কৰিছিল? অপশ্যন দিয়া আছে এ হুমায়ুন, বি আকবৰ, চি বাবৰ, ডি ঔৰংগজেব। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বি আকবৰ। বুলন্দ দৰৱাজা আকবৰে নিৰ্মাণ কৰিছিল। মোগল সম্ৰাটৰ আকবৰে 1975 চনত গুজৰাটত বিজয় স্মৃতি বুলন্দ দৰৱাজা নিৰ্মাণ কৰিছিল। নেক্সট প্ৰশ্নটো হ'ল কোনজন ব্যক্তিক ভাৰতৰ বন মানুহ বুলি জনা যায়? অপশ্যন দিয়া আছে এ মায়েক পাণ্ডে, বি সুন্দৰলাল বহুগুণা, চি যাদৱ পায়েং, ডি কালেন ফুকুদান। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল চি যাদৱ পায়েং। বন্ধুসকল, যাদৱ পায়েঙক যাদৱ মলাই পায়েং নামেৰেও জনা যায়। তেওঁক ভাৰত চৰকাৰে 2015 চনত পদ্মশ্ৰী সন্মানেৰে সন্মান কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে কোনখন চহৰক গাৰ্ডেন চিটি অফ ইণ্ডিয়া বুলি জনা যায়? অপশ্যন দিয়া আছে এ চেন্নাই, বি বেংগালুৰু, চি হায়দৰাবাদ, ডি মুম্বাই। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বি বেংগালুৰু। বেংগালুৰু চহৰক গাৰ্ডেন চিটি অফ ইণ্ডিয়া বুলি জনা যায়। নেক্সট প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্য প্ৰথম ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছিল? অপশ্যন দিয়া আছে এ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, বি গিৰি ৰাষ্ট্ৰীয় উদ্যান, চি নন্দা দেৱী ৰাষ্ট্ৰীয় উদ্যান, জি জিম কাৰ্বেট নেশ্যনেল পাৰ্ক। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ডি জিম কাৰ্বেট নেশ্যনেল পাৰ্ক। ভাৰতৰ বন্যপ্ৰাণী অভয়াৰণ্য প্ৰথম ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছিল জিম কাৰ্বেট নেশ্যনেল পাৰ্ক। বন্ধুসকল, জিম কাৰ্বেট ৰাষ্ট্ৰীয় উদ্যানখন 1936 চনত উত্তৰাখণ্ডৰ নৈ নিৰ্জাৰ জিলাত স্থাপন কৰা হৈছিল। নেক্সট প্ৰশ্নটো হৈছে 1971 চনত ভাৰত পাকিস্তান যুদ্ধৰ শেষত কোনখন চুক্তি স্বাক্ষৰিত হৈছিল? ইয়াতে অপশ্যন দিয়া আছে এ চিমলা চুক্তি, বি তাস্কেণ্ট ঘোষণা, চি দিল্লী ঘোষণা,
ডি ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল এ চিমলা চুক্তি। 1971 চনত ভাৰত পাকিস্তানৰ যুদ্ধৰ শেষত চিমলা চুক্তি স্বাক্ষৰিত হৈছিল আৰু এই চুক্তি পাকিস্তানৰ ৰাষ্ট্ৰপতি জুলফিকাৰ আলী ভুট্টো আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী স্বাক্ষৰিত কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে গোলকাণ্ডা দুৰ্গ ত্ৰয়োদশ শতিকাৰ কোন বংশই নিৰ্মাণ কৰিছিল? অপশ্যন ডি আছে এ কাকতীয়া বংশ, বি চল, ডি পেৰিয়া, ডি চালুক্য। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল এ কাকতীয়া বংশ। বন্ধুসকল, গোলকাণ্ডা দুৰ্গ হায়দৰাবাদত অৱস্থিত আৰু এই গোলকাণ্ডা দুৰ্গ বংশটো কাকতীয়া বংশই নিৰ্মাণ কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে ওনাম উৎসৱ মূলতঃ কোন ৰাজ্যত পালন কৰা হয়? অপশ্যন ডি আছে এ কেৰেলা, বি তামিলনাডু, চি কৰ্ণাটক, ডি উৰিষ্যা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল এ কেৰেলা। ওনাম উৎসৱ মূলতঃ কেৰেলা ৰাজ্যত পালন কৰা হয়। নেক্সট প্ৰশ্নটো হৈছে ভাৰত নাট্যম কোন ৰাজ্যৰ এক শাস্ত্ৰীয় নাট্য? ইয়াতে অপশ্যন দিয়া আছে এ তামিলনাডু, বি কৰ্ণাটক, চি কেৰেলা, ডি অন্ধ্ৰপ্ৰদেশ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল এ তামিলনাডু। বন্ধুসকল, ভাৰত নাট্যম তামিলনাডু ৰাজ্যৰ এক শাস্ত্ৰীয় নৃত্য। নেক্সট প্ৰশ্ন পানিপথৰ প্ৰথম যুদ্ধ কিমান চনত সংঘটিত হৈছিল? অপশ্যন দিয়া আছে এ 1520 চনত, বি 1523 চনত, চি 1526 চনত, ডি 1528 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল চি 1526 চনত। পানিপথৰ যুদ্ধ প্ৰথম যুদ্ধ 1526 চনত সংঘটিত হৈছিল। বন্ধুসকল, 1526 চনৰ 21 এপ্ৰিল তাৰিখে বাবৰ আৰু ইব্ৰাহিমৰ মাজত পানিপথ নামৰ ঠাইত এই যুদ্ধ সংঘটিত হৈছিল। নেক্সট প্ৰশ্নটো হৈছে নিউ ডাইমেনশ্যন অফ ইণ্ডিয়া ফৰেইন পলিচি কোনে লিখিছিল? অপশ্যন দিয়া আছে এ অটল বিহাৰী বাজপেয়ী, বি আব্দুল কালাম আজাদ, চি অমিত চৌধুৰী, ডি ৰঘুৰাম ৰাজন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল এ অটল বিহাৰী বাজপেয়ী। নিউ ডাইমেনশ্যন অফ ইণ্ডিয়া ফৰেইন পলিচি অটল বিহাৰী বাজপেয়ীয়ে লিখিছিল। নেক্সট প্ৰশ্নটো হৈছে ভাৰতৰ মুছলমানসকলে আৰম্ভ কৰা খিলাফত আন্দোলন কোন বছৰৰ পৰা আৰম্ভ হৈছিল? অপশ্যন দিয়া আছে এ 1919 চনত, বি 1913 চনত, চি 1921 চনত, ডি 1927 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল এ 1919 চনত। বন্ধুসকল, ভাৰতৰ মুছলমানসকলে আৰম্ভ কৰা খিলাফত আন্দোলন 1919 চনৰ 17 অক্টোবৰ তাৰিখে আৰম্ভ কৰিছিলে। নেক্সট প্ৰশ্নটো হৈছে কোনটো অধিনিয়মৰ দ্বাৰা ভাৰতৰ দাসত্ব বিলুপ্ত কৰা হ'ল? ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল বি 1843 চনত। 1843 চনত অধিনিয়মৰ দ্বাৰা সমগ্ৰ ভাৰতত দাসত্ব বিলুপ্ত কৰা হ'ল। নেক্সট প্ৰশ্নটো হৈছে ভাৰতীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠান ক'ত অৱস্থিত? অপশ্যন দিয়া আছে এ চুৰাট, বি কানপুৰ, চি দিল্লী, ডি গুৱাহাটী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল চি দিল্লী। ভাৰতৰ বতৰ বিজ্ঞান প্ৰতিষ্ঠান দিল্লীত অৱস্থিত। নেক্সট প্ৰশ্নটো হৈছে জ্ঞানপীঠ বঁটা লাভ কৰা ভাৰতীয় প্ৰথমগৰাকী মহিলা কোন আছিল? অপশ্যন দিয়া আছে এ মহাদেৱী ভাৰ্মা, বি কৃষ্ণ সেৱতী, চি প্ৰতিভা ৰায়, ডি আশাপূৰ্ণা দেৱী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ডি আশাপূৰ্ণা দেৱী। জ্ঞানপীঠ বঁটা লাভ কৰা ভাৰতীয় প্ৰথমগৰাকী মহিলা আছিল আশাপূৰ্ণী দেৱী। প্ৰশ্নটো হৈছে RBI অৰ্থাৎ ভাৰতীয় ৰিজাৰ্ভ বেংক মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন দিয়া আছে এ কলকাতা পশ্চিমবংগ, বি মুম্বাই মহাৰাষ্ট্ৰ, চি দিল্লী, ডি দেহৰাদুন উত্তৰাখণ্ড। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল মুম্বাই মহাৰাষ্ট্ৰ। RBI অৰ্থাৎ ভাৰতীয় ৰিজাৰ্ভ বেংক মুখ্য কাৰ্যালয় মহাৰাষ্ট্ৰ মুম্বাইত অৱস্থিত। আৰু এইখিনিতে আপোনালোকে মনত ৰাখিব ভাৰতীয় ৰিজাৰ্ভ বেংক প্ৰতিষ্ঠা হৈছিল 1935 চনৰ 1 এপ্ৰিল তাৰিখে কলকাতাত। নেক্সট প্ৰশ্নটো হৈছে কোন চহৰত জালিয়ানাবাগৰ দুৰ্ঘটনা সংঘটিত হৈছিল?
অপশ্যন ডি আছে এ 1917 চনত, বি 1919 চনত, চি 1918 চনত, ডি 1935 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বি 1919 চনত। 1919 চনৰ 13 এপ্ৰিল তাৰিখে অমৃতসৰত এই জালিয়ানাবাগৰ দুৰ্ঘটনা সংঘটিত হৈছিল। নেক্সট প্ৰশ্নটো হৈছে আলিগড় মুছলিম বিশ্ববিদ্যালয়খনৰ প্ৰতিষ্ঠাপক কোন? ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল বি ছাৰ সৈয়দ আহমেদ খান। আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক আছিল ছাৰ সৈয়দ আহমেদ খান আৰু 1875 চনত প্ৰতিষ্ঠা কৰা হৈছিল এই বিশ্ববিদ্যালয়খন। নেক্সট প্ৰশ্ন অৰ্জুন দাস বৈৰাগী কটকীয়ে কোনখন ৰাজ্যৰ বুৰঞ্জী লিখিছিল? অপশ্যন ডি আছে এ ত্ৰিপুৰা, বি মণিপুৰ, চি পশ্চিমবংগ, ডি অসম। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল এ ত্ৰিপুৰা। অৰ্জুন দাস বৈৰাগী কটকীয়ে ত্ৰিপুৰা ৰাজ্যৰ বুৰঞ্জী লিখিছিল। নেক্সট প্ৰশ্নটো হৈছে সূৰ্যৰ পোহৰত মানুহৰ শৰীৰত কি ভিটামিন উৎপন্ন হয়? অপশ্যন ডি আছে এ ভিটামিন চি, বি নম্বৰ ভিটামিন ডি, চি ভিটামিন ডি বি, ডি ভিটামিন ই। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বি ভিটামিন ডি। সূৰ্যৰ পোহৰত মানুহৰ শৰীৰত ভিটামিন ডি উৎপন্ন হয়। নেক্সট প্ৰশ্ন এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন? অপশ্যন ডি আছে এ কমলজিৎ চন্দু, বি সুচেতা কৃপানলী, চি ৰাজিয়া বেগম, ডি বচেন্দ্ৰ পাল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল এ কমলজিৎ চন্দু। এছিয়ান গেমছত স্বৰ্ণৰ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হ'ল কমলজিৎ চন্দু। কমলজিৎ চন্দুৱে 1970 চনত বেংক অফ এছিয়ান গেমছত 400 মিটাৰ দৌৰত সোণৰ পদক লাভ কৰিছিল। নেক্সট প্ৰশ্ন কোন চনত ৰবীন্দ্ৰনাথ ঠাকুৰক নাইট উপাধি দিয়া হৈছিল? অপশ্যন ডি আছে 1910 চনত, বি 1915 চনত, চি 1920 চনত, ডি 1925 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বি 1915 চনত। 1915 চনত ৰবীন্দ্ৰনাথ ঠাকুৰক নাইট উপাধি দিয়া হৈছিল। বন্ধুসকল ৰবীন্দ্ৰনাথ ঠাকুৰক 1915 চনত ৰজা পঞ্চমচৰ্যৰ দ্বাৰা সাহিত্য সেৱাৰ বাবে এই নাইট উপাধি দিয়া হৈছিল। নেক্সট প্ৰশ্ন ভাৰতৰ পৰ্তুগীজ সাম্ৰাজ্যৰ প্ৰকৃত প্ৰতিষ্ঠাপক বুলি কাক কোৱা হয়? অপশ্যন ডি আছে এ আলমেডা, বি ভাস্কৰ দা গামা, চি আলকুৱেৰক, ডি নিনো দা কুনহা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল চি আলবাকুৱেৰক। ভাৰতৰ পৰ্তুগীজ সাম্ৰাজ্যৰ প্ৰকৃত প্ৰতিষ্ঠাপক বুলি আলবাকুৱেৰক কোৱা হয়। নেক্সট প্ৰশ্ন বুদ্ধই ক'ৰ পৰা জ্ঞান লাভ কৰিছিল? অপশ্যন ডি আছে এ সাৰনাথ, বি কপিলবস্তু, চি ৰাজগৃহ, ডি বোধগয়া। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ডি বোধগয়া। বুদ্ধই বোধগয়াৰ পৰা জ্ঞান লাভ কৰিছিল। নেক্সট প্ৰশ্ন অশোকৰ শিলালিপি কি লিপিত ভাষাত লিখা হৈছিল? অপশ্যন ডি আছে এ ব্ৰাহ্মী, বি হিন্দী, চি উৰ্দু, ডি পাৰ্চী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল এ ব্ৰাহ্মী। অশোকৰ শিলালিপি ব্ৰাহ্মী ভাষাত লিখা হৈছিল। নেক্সট প্ৰশ্ন আমচাং বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ তলৰ কোনখন জিলাত অৱস্থিত? অপশ্যন ডি আছে এ কামৰূপ মেট্ৰ', বি দৰং, চি বৰপেটা, ডি শোণিতপুৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল এ কামৰূপ মেট্ৰ'। আমচাং বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কামৰূপ মেট্ৰ' জিলাত অৱস্থিত। আজিৰ ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হৈছে অসমৰ তলৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ নিম্ন? অপশ্যন ডি আছে এ ডিমা হাছাও, বি ধুবুৰী, চি কাৰ্বি আলং, ডি হাইলাকান্দি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বি ধুবুৰী। অসমৰ ধুবুৰী জিলাত সাক্ষৰতাৰ হাৰ সৰ্বনিম্ন।